Difu Municipal Board Rat Kachilenga Dolong Kangbura Rong Hangpen Kepahino. Difu Reliance Trends a building anung lapen malong offset anung along non headjong akimi building kikim kipang chengsi anujok haihu parjak ponlo. Bangso a building kikim kirang along hormu kipon kiwan kijoy kiji aphan pura. Difu malong offset arum kidurat kachileng bom adolong arpong theng rai rai si pehnu ponlo. Langroy avar ke pathi thuji puke aphi alam ro wal parjap tip se avar papi thurong lason pulute non barikha langke thiapor ponat lo bangso alang kilipo bangso alang roy long komatsi bar pi bar so kachiti a pipes tame kilipo tang te langroy akung ke do atum ke laso alang ki enamatsi henodakpo lapen kisu kun esitame kilongji angring thetan kalidejima Langroy long amat si building ki kimpo alang arjulong si ahok alang kachini ji aphon rengke abitong atum adi malong palidamlo bangso ahem po komatpo karjo hot gangbura rang hak usi nang pachini dun lapen ahem abangke manja Assam Gramin Vikas Ben ahem puno pusi pang thekpon tangte lapuson rat akhimate rat kachileng phun adolong ke paheno kapanghang gambura rong hang aphan komat lo jakong kipi lahen lo nonopor ke thidum karju nangji Iko agak banyak mana be? কামটো কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছে? কামটো কিমান দিন মান হয়? একমাহ মান হয়। একমাহ মান হয়। আপোনালোকে কৰি আছে? এইটো কিমান ডাঙৰ বিল্ডিং আছে? কিমান ডাঙৰ ক'ব নোৱাৰো, এতিয়া দুইটা চেল্ফ ঢালিব বুলি কৈছে। ইমান ডাঙৰ বিল্ডিঙত ইয়াতে কি মানে এইটো মানে কি বিজনেছৰ কাৰণে নে বিজনেছ পাৰপাছ নে পাৰ্চনেল কাম? মানুহ থাকিব। মাল উঠালে আনা নিয়া কৰিব, ৰাস্তাটো আৰু ডাঙৰ লাগিব, আৰু ডাঙৰ কৰিব লাগিব, আৰু ডাঙৰ কৰিব মানে দলংখন আৰু অলপ ভাঙা হয়। সেইটো বিষয়ে আপোনালোকে কি জানে? সেইটো আমি একো নাজানো, এইটো মালিকেই গম পাব। নদীৰ ওপৰত যেতিয়া বনোৱা গৈছে আপোনাক একো কোৱা নাই? না আমি নাই, সেইটো ভাঙোতে গম পোৱা নাই। আমিয়ে কৰিছিলোঁ মানে সেইটো কামটো আমি কৰা নাই। আমি 2-3 দিন নাইতো, আজি আহিছোঁ কামত, আহি দেখিছোঁ এনেকুৱা মাটি চাটি পেলাইছে। কাংবুৰা ৰংহাং। ক'ত থাকে গম পাই নেকি? এতিয়া এইটো মাঞ্জা কিবা এইটো লাংপি ধ্যাম্পি বেংকটো আছে নহয়, এইটো মালিকেই হয়, তাৰে বিল্ডিং হয় এইটো। তাৰপিছত এইটো ইয়াতো আছে এটা, আপোনালোকে গম পাব, নতুন বিল্ডিং এটা হৈ আছে যেন, এইটো ইলেক্ট্ৰিচিটি বৰ্ড এই মিটিফাংজোৱা ৰোডৰ ওচৰত ডাঙৰ বিল্ডিংটো আছে, সেইটো বিল্ডিং তাতে ঘৰটো। কেতিয়ালৈ টাৰ্গেট দিছে কমপ্লিট হ'বলৈ? ক'ব নোৱাৰোঁ, আমিতো হাজিৰাত কৰি আছোঁ নহয়, টাৰ্গেট আমাৰতো আজি ইয়াত কৰোঁ, কেতিয়াবা তাতে লৈ যায়, 2-3 জেগা কাম কৰি আছোঁ আমি। এইটো আমাৰ পাৰ্মানেণ্ট মানে হাজিৰাত আমি পাৰ্মানেণ্ট কৰি আছোঁ, গম নাপাওঁ আৰু কেতিয়া কামটো শেষ হ'ব কেতিয়া নাই এইটো নাজানো। কণ্টিনিউ ইয়াত কৰা নাই কাম, মাজে মাজে ইয়াত কৰোঁ, তাতেও কৰোঁ, কেতিয়াবা মাঞ্জাতো গৈ কৰোঁ। ৰাজু দাস। আচ্ছা, এইটো কনষ্ট্ৰাকশ্যন কোনে কৰি আছে এইটো বিল্ডিংটো? কনষ্ট্ৰাকশ্যন মানে এই কনষ্ট্ৰাকশ্যন কামটো আমি কৰি আছোঁ। আপোনালোকে কৰিছে? মালিক কোন হয়? মালিক এইটো ৰংহাং বুলি কয়, কাংবুৰা ৰংহাং। ইয়াত যে টাউন কমিটিৰ ব্ৰিজখন ভাঙি পেলাই কনষ্ট্ৰাকশ্যনটো কৰা হৈছে, কিহৰ কাৰণে? সেইটো ক'ব নোৱাৰোঁ ছাৰ, কেলে কালি আমি নাছিলোঁৱে, আজি আহিছোঁ কামত। পাৰ্মিশ্যন লৈছিল নেকি? ক'ব নোৱাৰোঁ, এইটো মালিকে গম পাব, এইটো মালিকে গম পাব। আমি ক'ব নোৱাৰোঁ।